হেৰস্ত ঘৰৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰা নাই। হেৰস্ত জনতা হাই স্কুলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। ওয়েলকাম টু মাই চেনেল ক্ৰেজি ব্লগ। হেৰস্ত সেইটো ধৰ্মস্থান জাগাতে আমি আছে। হেৰস্ত কি আছে আৰু কি নাই বাৰু আমি আজি এইটো সকলো বস্তু চাম আপোনালোকক দেখক। হেৰস্ত মেইন গেটলৈ যায় বাৰু। হেৰস্ত ভিতৰ ফালে সোমাই যাওঁ। হেৰস্ত ভিতৰত কি আছে আৰু কি নাই বাৰু আপোনালোকক সকলো বস্তু দেখুৱাম। হেৰস্ত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হেৰস্ত বাৰু গেটৰ ভিতৰত সোমাই আহিলো। বাপাই চক কিমান মানুহ, কি কম, চক 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 বাপাই গছ গছনি। হেৰস্ত এইটো বিখ্যাত মানুহৰ নাম কি আপোনালোকে জানেনে? সাক্ষাৎ নাৰায়ণ চন্দ্ৰ। হেৰস্ত ব্লগ আমি মেইন নামঘৰলৈ সোমাই যাওঁ। হেৰস্ত এইটো হল সত্ৰৰ মেইন নামঘৰ। হেৰস্ত চাওক ধূপ চাকি বন্তি জ্বলোৱাই আছে আৰু নিজৰ মনৰ আশা পূৰ্ণ হব বুলি কৈছে। হেৰস্ত এইটো হল সূৰ্য দেৱতা আৰু তাতে আছে বিষ্ণু। চাওক কিমান ধুনীয়া। হেৰস্ত ভিতৰত সোমাই গেলো। হেৰস্ত বাহ কি মজা, কি কম। হেৰস্ত চাওক কিমান ধুনীয়া বাপাই হেৰস্ত এইটো হল নামঘৰৰ স্থাপনা। বাপাই কি কম আপোনালোকক, বা চক চক। হেৰস্ত গীতা সত্ৰৰ ভাণ্ডাৰৰ ভিতৰত মানে মহৎ মানুহে আলোচনা কৰি আছে। চক বাপ ধৰ্ম আলোচনা কৰি আছে। বাপাই কি কম চাওক আপোনালোকে। বাপাই কিমান মানুহ আহিছে, 2-3 হাজাৰ মান মানুহ হব। বাপাই চক চক। হেৰস্ত আপোনালোকে আহিছে নেকি কমেন্ট কৰি কবচোন। হেৰস্ত ব্লগ আমি মেলাখন ঘূৰি চাওঁ আৰু কি আছে কি নাই বাৰু আপোনালোকক মেলাৰ ভিতৰত সকলো বস্তু দেখাম। হেৰস্ত বাপাই কিমান দোকান। হেৰস্ত চক 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 এইবিলাক কি দোকান 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 দোকান। বাপাই দোকানে দোকান। চক কিমান দোকান আছে। হেৰস্ত জাৰকালিৰ কাৰণে এইবিলাক চুৱেটাৰ আছে। চক পানৰ দোকান আৰু বহুত কিছু দোকান উঠিছে মানে কি কম বাৰু দোকান চাই মোৰ মাথা নষ্ট। হেৰস্ত চক কিমান ধুনীয়া ধুনীয়া চশমা এইবিলাক আছে, ঘড়ী। হেৰস্ত আমি পকেট খাই আছো। চক কিমান মানুহ, বা 1-2 হাজাৰ মান মানুহ হব। চক চক চক। হেৰস্ত চক পকেট খোৱাৰ সময়ত কি মানুহ পৰি গৈছে, মানে পখাত দি হাৰিব পৰা নাই। চাওক হেৰস্ত মেলাটো ঘূৰি চালো আৰু আপোনালোকক দেখালো। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আৰু ফেচবুক পেজটো ফলো কৰি